মারা কাটা হয়ে গেল, গুলি বারো সব হয়ে গেল, বিভিন্ন জাতি জনগোষ্ঠীর মাঝে ভুল বুঝাবুঝি হয়ে গেল। এই কথাটা আমি ভালদরে বুঝো। গতিকে এই চেপ্টাৰটো আমি পাৰ কৰাই এতিয়া নতুন চেপ্টাৰ আমি ঠিক কৰিছো। সমগ্ৰ ডাঙৰীয়াৰ নেতৃত্বত ভাল চৰকাৰ আমি আনিছো। ইয়াৰ মানে অৰাজকতা শেষ কৰি পেলাই আমাৰ এই অঞ্চলত সুস্থ বিদ্যা গঢ়ি তুলিবৰ কাৰণে আমি চিন্তা কৰিছো। সেইটো আমি মানে চিন্তা কৰি পেলাই আমি কাম কৰিছো। আৰু অনাগত দিনত সকলো জাতি জনগোষ্ঠী একবদ্ধ লৈ পেলাই আগলৈ লৈ পেলাই আমি কাম কৰিব বিচাৰিছো। গতিকে আমাৰ দলীয় কৰ্মকৰ্তাসকলক মই অনুৰোধ কৰিছো, আপোনালোকে গাঁৱে ভয়ে যাব, ঘৰে ঘৰে বুজাব UPPL কি বিচাৰিছে, UPPL কি কৰিব বিচাৰিছে, সমগ্ৰ ডাঙৰীয়াৰ চিন্তা কি, আমাৰ নেতাসকলৰ চিন্তা কি, বিটিআৰ পাই পেলাই আমাৰ চিন্তা কি, এই গোটেই কথাখিনি আপোনালোকে ঘৰে ঘৰে যাওক, ভালদৰে বুজাওক। আমাৰ এটা আত্মবিশ্বাস আছে, ৰাইজে বুজি পায়, ৰাইজে বিচাৰে শান্ত বিটিআৰ, সুস্থ বিটিআৰ, শক্তিশালী বিটিআৰ, শক্তিশালী নেতা। এই কথাটো সকলে ৰাইজে বিচাৰিছে আৰু এইটো সম্ভৱ হ'ব অকল UPPLৰ দ্বাৰা। UPPL চৰকাৰ আমাক লাগিব। UPPL চৰকাৰ লাগিব নে নাই? UPPL চৰকাৰ লাগিব নে নাই? UPPL চৰকাৰ আমাক লাগিবই। গতিকে ৰাইজ, আজি আমি দেখিছো আমাৰ অঞ্চলত বসবাস কৰা আজি মেধাৱী ছাত্ৰ ছাত্ৰাই হওক, আমাৰ মহিলাই হওক, আমাৰ যুৱচামে হওক, আমাৰ অভিভাৱকে হওক, সকলো ধৰ্মাৱলম্বী ব্যক্তিয়ে, সকলো জাতি জনগোষ্ঠীয়ে আজি অকল UPPLক বিচাৰিছে আৰু এই কথাটো আমি বুজিছো। গতিকে আমি নেতৃত্ব ল'ম। মই BTC বাকী ৰাইজক মই বিশ্বাসত ল'বৰ কাৰণে মই অনুৰোধ কৰিম, UPPLক আপোনালোকে বিশ্বাসত লওক, প্ৰমাণপত্ৰৰ প্ৰতি আপোনালোকে বিশ্বাস লওক। BTC বাকী আমি শান্ত সুস্থ BTC আমি গঢ়ি তুলিম, সমন্বয়ৰ BTC আমি গঢ়ি তুলিম, এই সংহতিৰ BTC আমি গঢ়ি তুলিম। এই কথাটো মই আপোনালোকক কৈছো আৰু অনাগত দিনা আমি এনেকে বিটিআৰ বাকী আমি আগুৱাই লৈ যাব বিচাৰিছো। গতিকে ৰাইজ, আমাৰ সময় হৈ আহিছে, আমাৰ সমগ্ৰ ডাঙৰীয়া আহি আছে। তেখেতে অহাৰ লগে লগে আমি সকলোৱে আমাৰ সমদলত অংশগ্ৰহণ কৰিম। মই আৰু বিশেষ ক'ব বিচৰা নাই। আমাৰ ওদালগুৰি জিলাৰ আমাৰ 3টা যিটো ব্লক কমিটিৰ অন্তৰ্গত সকলো আমাৰ দলৰ নেতা কৰ্মীসকলক মই ধন্যবাদ জনাইছো আৰু যিসকলে আপোনালোকে আজি উপস্থিত হৈছে মই আপোনালোকক ধন্যবাদ জনাইছো। আৰু এটা কথা স্পষ্ট হৈ গ'ল, এইবাৰ ওদালগুৰি সাব ডিভিজনৰ আমাৰ 5টা সমষ্টি আছে। আমাৰ ৰৌতা, ধনশ্ৰী, মানে 5 নং চেৰপাং, 9 নং চেৰপাং, হৰিচিঙা, আমাৰ ভৈৰৱকুণ্ড, 5টা যিটো সমস্যা 5 নং চেৰপাং। আমাৰ যিটো ওদালগুৰি সাব ডিভিজনত যিমান আমাৰ BTC পৰিচিত সমষ্টি আছে সব UPPL দখলত আহিব লাগিব। সব UPPL দখলত আহিব। গতিকে ৰাইজে UPPLক ভাল পাইছে, মৰম কৰিছে, ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে আৰু ৰাইজক মৰম কৰিবৰ কাৰণে প্ৰমোদ বড়ো সাজু, UPPL দল সাজু, BTC বাকী আমি আগুৱাই লৈ যাওঁ। চিন্তা কৰিব নালাগে। 40টা সমষ্টিত BTC আমাৰ UPPLে অংশগ্ৰহণ আমি কৰিম। ইতিমধ্যে কোৱা হৈছে যে আমাৰ 40টা সমষ্টিত সকলো সমষ্টিতে আমি মিটিং কৰিলো। সকলোতে সমান এটা ৰেছপন্স, ভাল এটা ৰেছপন্স সকলোৰে ৰাইজৰে। এইবাৰ সকলোৱে UPPL অকলে চৰকাৰ গঠন কৰাটো বিচাৰে। গতিকে আজিৰ তাৰিখত কোনোবা ৰাজনীতিক দলে আমাৰ বিটিআৰ অঞ্চলত আহি পেলাই অৰাজকতা যদি সৃষ্টি কৰিব বিচাৰিছে, ইয়াৰ প্ৰতি উত্তৰ দিব বড়োলেণ্ড বাকী ৰাইজে। বড়োলেণ্ড বাকীয়ে যিটো চিন্তা কৰে সেইটোৱে হ'ব, বড়োলেণ্ড বাকীয়ে যিটো বিচাৰিছে সেইটোৱে হ'ব। আৰু বড়োলেণ্ড বাকীয়ে কি বিচাৰে? শান্তি সুস্থ বিটিআৰ। শান্তি সুস্থ বিটিআৰ কোনে আনিব পাৰে? UPPL চৰকাৰে আনিব পাৰিব, প্ৰমোদ বড়ো ডাঙৰীয়া আনিব পাৰিব। এই কথা লৈ পেলাই আমি আগুৱাই যাম। আগন্তুক BTC নিৰ্বাচনত স্পষ্টকৈ আমি সংখ্যাগৰিষ্ঠতা লৈ পেলাই আমি জিকিব। গতিকে UPPL চৰকাৰ, ইয়াৰ নামত আমি জয় ধ্বনি দিব লাগিব। জয় UPPL চৰকাৰ। ওদালগুৰিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী
আমার রাজ্যসভার সাংসদ, আমার দলের ওয়ার্কিং প্রেসিডেন্ট রবীন্দ্রনাথ হাজারি ডাঙরিয়া, আমার জিএম ডক্টর নীরজ চৌধুরী ডাঙরিয়া, আমার এমসিএফ সঞ্জয় চৌধুরী ডাঙরিয়া, এমসিএলএ তথা আমার কেন্দ্রীয় কমিটির সাধারণ সম্পাদক মানব শেঠী ডাঙরিয়া, কেন্দ্রীয় কমিটির সম্পাদক সম্রাট হাজারি ডাঙরিয়া, খগেন মিতা ডাঙরিয়া, আমার মন্ত্রী বিশ্ববিদ্যালয়ের চেয়ারম্যান রুজুদা মুসাহি ডাঙরিয়া, আমার দলের কেন্দ্রীয় জিলা আর বিভিন্ন ব্লক কমিটির পৰা উপস্থিত হওয়া দলের নেতৃবৃন্দ, আমার 28 সেল ওমেন ইউথ ফার্মার সেল লগতে ওবিসি এসটি আমার আদিবাসী বিভিন্ন সেলৰ আমার দায়িত্ব থকা বিষয়ববীয়াসকল, বিভিন্ন সমষ্টিৰ পৰা উপস্থিত হোৱা আমাৰ যুৱকসকল, দাদাসকল, ভাইসকল, বাইদেউসকল, ভনীসকল, মই সকলোলৈ শুভেচ্ছা জনাইছো। আৰু আজি আপোনালোকে এটা দলীয় কাৰ্যসূচীত উপস্থিত হৈ বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ মাজত ঐক্যতা আৰু লগতে বড়োলেণ্ডৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সম্প্ৰীতি, এটা হাৰমনিয়াছ, এটা জীৱন যাপন কৰাৰ কাৰণে ৰাজনৈতিক কাৰ্যকলাপৰ দ্বাৰা, ৰাজনৈতিক কাম কাজৰ দ্বাৰা আজি যি এটা প্ৰমাণ কৰিবলৈ, দেখুৱাবলৈ ইয়াত সকলো উপস্থিত হৈছে, মই সকলোকে ধন্যবাদ জনাইছো। আমি বড়োলেণ্ডত আমি শান্তি বিচাৰি পাইছো। স্বাধীনতাৰ পিছত প্ৰায় 40-50 বছৰ বড়োলেণ্ড অঞ্চলত অশান্তি আছিলে। এই অশান্তিৰ সময়ত আমাৰ মাসকল, আমাৰ বাইদেউসকল, আমাৰ ভনীসকল, আমাৰ কণ কণ শিশুসকল আৰু বহুত কষ্ট কৰি জীৱন যাপন কৰা লোকসকল বিভিন্ন সময়ত বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ মাজত বহুত কষ্ট পাইছে। এটা সময় আছিলে আমাৰ ইয়াত আৰ্মি অপাৰেশ্যন, পুলিচ অপাৰেশ্যন, বিভিন্ন হিংসাত্মক কাৰ্যকলাপবিলাক হৈ আছিলে। কিন্তু আজি ভগৱানৰ কৃপাত, ঈশ্বৰৰ কৃপাত দেশৰ নেতৃত্বসকলে বুজি পোৱাৰ কাৰণে আৰু আমাৰ সংগ্ৰামীসকলে চবে বিচাৰিলে এই বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু এই অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ লোকসকলক আগুৱাই লৈ যাব লাগে, নহ'লে বিশ্বই আমাক এৰি থৈ যাব। এই কথা ভাবি আজি সকলো শান্তি চুক্তি কৰি 5 বছৰৰ ভিতৰতে বড়োলেণ্ডক শান্তি কৰি দিয়া হ'ল। আজি বিভিন্ন ধৰণৰ বিভিন্ন মতামত আমি দেখিবলৈ পাওঁ। কিছুমান মানুহবিলাকৰ কথাত কেতিয়াবা বড়োলেণ্ডৰ মানুহৰ জীৱনৰ কোনো মূল্য নাই তেনেকুৱা আমাৰ অনুভৱ হয়। কিছুমান মানুহবিলাকৰ কথাত বড়োলেণ্ডৰ মানুহৰ যি এটা কষ্টময় এটা সময় আছিলে, কিমান ষ্ট্ৰাগল কৰিছিলে, কিমান কষ্ট কৰিছিলে নিজৰ ভাষা সংস্কৃতি আত্মৰক্ষাৰ কাৰণে, এই কথাবিলাকৰ একো ভেলু নাই তেনেকুৱা লাগে। আজি কিছুমান মানুহৰ কথা চালে বড়োলেণ্ডৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবোৰে কেনেকৈ নিজৰ অশেষ আন্দোলন কৰি বিভিন্ন সময়ত আমাৰ MLA মন্ত্ৰীবিলাকক লগ কৰি, বিভিন্ন চৰকাৰী মানুহবিলাকক লগ কৰি কিমান আবেদন কৰি আজি কিমান কষ্ট কৰি জীয়াই আছে, এটা আশা পুহি লৈ পেলাই নিজৰ আশা আকাংক্ষা লৈ পেলাই এই কথাবিলাকৰ একো ভেলু নাই তেনেকুৱা লাগে। সেইকাৰণে আজি বড়োলেণ্ডৰ প্ৰত্যেকটো জনগোষ্ঠী নিজৰ নিজৰ জনগোষ্ঠীৰ জাতীয় সংগঠন, ধৰ্মীয় সংগঠন, নিজৰ নিজৰ জনগোষ্ঠীৰ যিমানখিনি চিন্তাবিদ লোকসকল আছে, বুদ্ধিজীৱীসকল আছে, শিক্ষিত লোক আছে, চিন্তা কৰিব পৰা লোক আছে আৰু সমাজক ভাল পোৱা, জাতিক ভাল পোৱা, অঞ্চলক ভাল পোৱা, জাতিক কৰা লোক আছে। আমি সকলো একত্ৰিত হৈ বড়োলেণ্ডখন অনাগত দিনত বাচাব লাগিব। আমি স্বাধীনতাৰ 70 বছৰত বিভিন্ন মানুহে বিভিন্ন কথা কৈ যোৱাটো দেখিবলৈ পাইছে। ভূমিৰ কথা বিভিন্ন কৈ গৈছে, কিন্তু কৰিছে UPPL চৰকাৰে। শান্তিৰ কথা বিভিন্ন মানুহে কৈ গৈছে, কিন্তু কৰিছে UPPL চৰকাৰৰ দিনত। বিভিন্ন জাতি জনগোষ্ঠী থাকিলে এইটো এটা ফুলনিৰ নিচিনা ঋতু বুলি কয়, কিন্তু জাতি জনগোষ্ঠীৰ পৰিচয়, অস্তিত্ব, সংস্কৃতি, ভাষা জীয়াই ৰখাৰ কাৰণে কাম কৰিছে UPPL চৰকাৰে। আজি LP স্কুলত পঢ়িবলৈ বৰষুণ কৰি পৰা আছিলে, 5 বছৰত 1800 স্কুল ঠিক কৰি দিয়া হ'ল। আমাৰ অঞ্চলবিলাকত ৰাস্তা ঘাটৰ অৱস্থা বেয়া আছিলে, হিচাপ কৰি 5 বছৰত আজি 1600 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হ'ল, বহুত কালভাৰ নিৰ্মাণ কৰা হৈ গ'ল। আমাৰ অঞ্চলত মেল মিটিং কৰিবলৈ জাগা নাছিলে। আমাৰ দৰিদ্ৰ মানুহবিলাকক বিভিন্ন কাম কাজ কৰিবলৈ যিখিনি সুবিধা লাগে এইখিনি সুবিধা দিয়া নাছিলে।
কেন্দ্র সরকারের আঁচনি আছে, রাজ্য সরকারের আঁচনি আছে, কিন্তু 17 বছর BPF-ৰ দিনত এই রাজ্য সরকার কেন্দ্র সরকার আঁচনি ইয়াক সঠিকভাৱে ৰূপায়ণ কৰা নাছিলে। আজি আমাৰ হাতত তথ্য আছে। কাউন্সিল চৰকাৰত 1000 কোটি টকা আহিছে, এই টকাবিলাক আত্মসাৎ কৰিছিলে, এই টকাবিলাক তেখেতসকলে কৰাপশ্যন কৰিছিলে, এই টকাবিলাকে তেখেতসকলে নিজৰ ডাঙৰ ডাঙৰ সম্পত্তিৰ পাহাৰ কৰিছে। হাগ্ৰামা মহিলাৰ দিনত ইয়াৰ বাহিৰে একো কৰা নাই। ইয়াত বিভিন্নজনে বিভিন্ন কথা কয়, কিন্তু এই অঞ্চলতে আমি ডাঙৰ দীঘল হৈছো। ইয়াত হাৱা বতাহ খাই আমি ডাঙৰ দীঘল হৈছো। ইয়াত গোৰ্খা মানুহৰ অৱস্থাও দেখিছো, ইয়াত আদিবাসীৰ অৱস্থা দেখিছো, ইয়াত সান্থালীৰ অৱস্থা দেখিছো। গভৰ্ণমেণ্ট কছাৰী, ৰাজবংশী, যিমান জনগোষ্ঠী, অসমীয়া, বড়ো, মাইনৰিটি, বঙালী, বিভিন্ন জনগোষ্ঠীৰ আজি গাৰো, হাজঙৰ পৰা আদি কৰি মদাহী, বড়লীয়া সকলোৰে আমি অৱস্থা দেখিছো। এইকাৰণে UPPৰ মডেলৰ ৰাজনীতি আমি সকলো জাতি জনগোষ্ঠীক লৈ একেলগে আগবাঢ়ি যাব বিচাৰিছো। আমাক হিংসা নালাগে, আমাক ভোটে নালাগে, আমাৰ মাজতে ঘৃণা নালাগে। মৰম, স্নেহ, বিশ্বাস আৰু সন্মানেৰে আগুৱাই যাব পৰা এটা পৰিৱেশ আমি বিচাৰিছো। এই অঞ্চলৰ 35 লাখ জনসাধাৰণৰ প্ৰতি আজি দেশৰ প্ৰধানমন্ত্ৰীৰ মৰম আছে, তেখেতৰ আশীৰ্বাদ আছে। এই অঞ্চলৰ 35 লাখ জনসাধাৰণৰ প্ৰতি দেশৰ গৃহমন্ত্ৰী আজি আশীৰ্বাদ আছে, তেখেতসকলৰ মৰম আছে। এই অঞ্চলৰ জনগোষ্ঠী জনসাধাৰণৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 5 বছৰ বিভিন্ন কাম কৰিছে। এই কামখিনি লৈ পেলাই আজি UPPৰ চৰকাৰে কোনো কাৰো আঠানাও পইচা ইফাল সিফাল কৰা নাই। আজি ইয়াত চাকৰি দিয়া হৈছে, নিকাভাৱে চাকৰি দিয়া হৈছে। ইয়াত যিটো ধৰণৰ চাকৰি দিছে সেইটো এনেকুৱা ধৰণৰ চাকৰি হোৱা নাই। আজি অসমৰ বসুন্ধৰা হৈছে, আমাৰ ইয়াত বৈশ্যমুখী হৈছে। BPF-ৰ 17 বছৰত 16 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিছে। আমি 4 বছৰত 3,20,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলো। ওদালগুৰি জিলাত যিসকলে ক্ষুদ্ৰ চাহ খেতি কৰে, যিসকলে ৰবাৰ খেতি কৰে, তেখেতসকলে আজি 20-30 বছৰে অপেক্ষা কৰি আছিলে। BPF চৰকাৰে আমাক ইণ্ডাষ্ট্ৰী বনাই দিব, BPF চৰকাৰে আমাক মাটি অধিকাৰ দিব। সেইসকল মানুহৰ ভয় কৰে, সেইসকল মানুহৰ বিভিন্ন কামত তেখেতসকলে ব্যৱহাৰ কৰিলে, কিন্তু একো কৰি থৈ নগ'ল। আজি UPPৰ চৰকাৰে প্ৰায় 4,000তকৈ বেছি ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ৰবাৰ খেতিয়কসকলক আমি মাটিৰ অধিকাৰ দিবলৈ গৈ আছো। তেখেতসকলে খেতি কৰিব পাৰিব। গতিকে আমি বিভিন্ন কথা ক'ব লগা আছে। ওদালগুৰিত আমি অহা 1 সপ্তাহৰ ভিতৰতে কৰিবলৈ গৈ আছো। অহা কেইদিনমানৰ ভিতৰতে ইয়াত আমি যিটো ইউনিভাৰ্চিটি কেম্পাছ যিটো আৰম্ভ কৰিবলৈ গৈ আছো, বিভিন্ন কাম কাজবিলাক কৰিবলৈ গৈ আছো। মই আপোনালোকৰ প্ৰতি এটাই অনুৰোধ, যোনে যি নকওঁ কিয় এই বহুত পৰিশ্ৰমৰ বিনিময়ত আমি ঘূৰাই পোৱা শান্তি, সম্প্ৰীতি, আমাৰ মাজত মৰম স্নেহ, এইটো যিকোনো বিনিময় আজি আপোনালোকে যাবলৈ দিব নালাগে। বিভিন্ন উৎসৱ, বিভিন্ন কথাবিলাক গৈ আছে। বড়োলেণ্ডত আমাৰ জুই নুমুছো মাত্ৰ, আৰু ইয়াত আমি জুই জ্বলাবলৈ ইয়াতে আজি কোনো পক্ষপাতি নহয়। এইকাৰণে শান্তি, সম্প্ৰীতি চবে এটা পজিটিভ চিন্তা 40টা সমষ্টিত 3,270টা বুথ কমিটি আৰু 45টা প্ৰাইমাৰী কমিটি আমাৰ UPPৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাই যেনেকৈ কাম কৰিছে মই দেখিবলৈ পাই আনন্দিত হৈছো আৰু আনন্দিত হোৱাৰ লগতে গৌৰৱ অনুভৱ কৰিছো। এই যি নতুন এটা জাগৰণ, যে শান্তিৰ জাগৰণ, শান্তি চিৰ যুগমীয়া কৰাৰ জাগৰণ, ইয়াৰ প্ৰগতিৰ জাগৰণ, সম্প্ৰতিকো সদায় জীয়াই ৰখাৰ যিটো এটা জাগৰণ, এই জাগৰণটো আমি অহা 20-30 বছৰ আগুৱাই নিব লাগিব। তেতিয়াহে আমাৰ পৰিৱৰ্তনটো চিৰ যুগমীয়া হ'ব। মই সকলোলৈ ধন্যবাদ জনাই অনুৰোধ কৰিছো, বেছি দীঘলীয়া নহয়, যাতে চবে ডিচিপ্লিনভাৱে ৰেলীত অংশগ্ৰহণ কৰে। আপোনালোক সকলোকে মই অনুৰোধ কৰিছো। আৰু লগতে এই ৰেলীত আমাৰ এইটো মানে বহুত দৰকাৰ আছে। আমি সম্প্ৰীতিটো মুখতো বিচাৰিছো, মনতো বিচাৰিছো, আমাৰ আশাটো বিচাৰিছো, আৰু ইয়াৰ কাৰণে এইটো চবে কৰি দিয়া। এইটো আৰম্ভণিৰ পৰা শেষলৈকে আমি কৰি যাম, হয়নে? চবে জ্বলাই ৰাখক এইটো, আৰু ইয়াৰ পৰা ৰেলীটো তেনেকুৱাই যাব চবে। ঠিক আছে? UPPR জিন্দাবাদ, UPPR জিন্দাবাদ।